আজি হৈছে 15 জানুৱাৰী, মাঘ বিহু। তাতে আজি আকৌ সোমবাৰ। মায়ে ক'লে ব'ল তেতিয়াহ'লে টিলিঙা মন্দিৰৰ পৰা আহোগৈ। মই ক'লো ব'লা তেন্তে ফুৰি আহোগৈ। যোৱাকালি ৰাতি উৰুকা আমি ঘৰতে খাইছোঁ। মায়ে ক'লে ফটো মাৰো যদি অলপ চাই দিওঁ। মই আকৌ মাছ মাংসৰ ভিতৰত পঠা মাংসই ভাল পাওঁ। সেইকাৰণে দবাই মেলি আৰু ঘৰতে উৰুকা বনাইছোঁ। আমাৰ ইয়াৰে তিনিআলিটোৰ সকলোৱে মিলি কিনে আজি মেজি বান্ধিছিলে। তাকে ৰাতিপুৱা উঠি কিনে সকলোৱে মেজি জ্বলাই এতিয়া আয়তীসকলে নাম ধৰিছেহি। আজি মাঘ বিহুৰ কাৰণে গাড়ী খুব কম। লাহে এচাকৈ যেনে তেনে আৰু মন্দিৰৰ ওচৰত পালোহি। তাতে দোকান এখনতে সোমাই ভৰি হাতকেইখন ধুই পূজাৰ সামগ্ৰী লৈ কিনে মন্দিৰ আহিহে গম পাইছোঁ, বাপৰে আজি ইমান দীঘল লাইন। ভিৰ আজিহে দেখিছোঁ। যেনে তেনে পূজা কৰি মেলি আৰু ওলালো। মন্দিৰৰ সকলো ফালে চাইছোঁ, বাপৰে সকলোৱে ফটো ছেশ্যন নাই আৰু মন্দিৰলৈ আহিলে ফটো এখন নুঠিলে হ'ব জানো? ময়ো বাপেকে দুখনমান ফটো উঠিয়ে ল'লো। আকৌ জোতা চেণ্ডেল পিন্ধি এয়া কি কৈছোঁ আকৌ জোতা চেণ্ডেল আৰু দুযোৰ পিন্ধি আহিবনে? নিজে পিন্ধি আহা জোতাযোৰ পিন্ধি কিবা এটা খাই ঘৰলৈ যায়। আপোনালোককো লগ পাম আন এটা ভিডিঅ'ত, তেতিয়াহ'লে টাটা।